এতিয়া দেখাওকচোন তোমালোকৰ হাতত কেইটা আঙুলি আছে এখন হাতত কেইটা আছে পাঁচটা একবাৰ গণনা কৰিয়ে চাওঁ দিয়কচোন 1 2 3 4 5 মানে এখন হাতত আঙুলি পাঁচটা এইটো এক আমি ক'ব পাৰিম যে এক 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 আমাৰ নাম আমাৰ নাম ইয়াতে দুটা আছে দুই আছে দুটা দুই 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 আমাৰ চকু চকু দুই আমাৰ চকু দুই ইয়াতে আছে তিনি 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 ৰিক্সাৰ চকা তিনি ৰিক্সাৰ চকা তিনি ইয়াতে আছে চাৰি 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 তোমালোকে গৰু দেখিছানে দেখিছোঁ এটা গৰুৰ কেইখন ঠেং চাৰিখন এইটো চাৰি 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 এটা গৰুৰ ঠেং গৰু এনেকুৱাকে খোজকাঢ়ে এটা গৰুৰ ঠেং চাৰি এইটো পাঁচ 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 এখন হাতৰ আঙুলি এক দুই তিনি চাৰি পাঁচ আমাৰ এখন হাতৰ আঙুলি পাঁচ এবাৰ আমি ছয় 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 আমাৰ ঋতু ছয় ঋতু ছয়টা বছৰত গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত তোমালোকে শুনিছানে দেখোন সদায়ে কয় সপ্তাহৰ দিন সাত দেওবাৰ সোমবাৰ মংগলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু শনিবাৰ এই সপ্তাহৰ 7 দিন তোমালোকে জানানে এইবাৰ আহিল 8 এটা মকৰাৰ ঠেং 8 তোমালোকে মকৰা দেখিছানে মকৰাবিলাক এনেকৈ গছ থাকে এইবিলাক 8খন ঠেং এটা মকৰাৰ 8 এইবাৰ ঘৰত গৈ চাহ আমাৰ গ্ৰহ ন এইবাৰ আহিল 10 আমাৰ দুখন হাতৰ আঙুলি 10 এক দুই তিনি চাৰি পাঁচ ছয় ছয় সাত আঠ ন 10 তোমালোকে গম পাইছানে দুখন হাতৰ আঙুলি এতিয়া 10টা